জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা। নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব পাৰিবা। পাথৰৰ দৰে নহবা আনক উজুতি খুৱাবলৈ। কেৱল পইচাৰ পিছত দৌৰিলেই মহান ব্যক্তি হৈ নাযায়। মহান ব্যক্তি হ'বলৈ হ'লে ডাঙৰ সপোন দেখিব লাগিব। কোনোবাই তেওঁক সুধিছিল, আপুনি ইমান ডাঙৰ, আপুনি ইমান জ্ঞানী, তথাপিও আপুনি তলত কিয় বহে? তেতিয়া তেওঁ এটা হাঁহি মাৰি কৈছিল, তলত বহা মানুহ কেতিয়াও পৰি নাযায়। তোমাৰ জীৱনত যিমানে সমস্যা আহিব সিমানে তুমি সফলতা হৈ গৈ থাকিবা। কাৰণ সকলো সমস্যাৰ লগত এটা সুযোগ লৈ আহে। জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে। কেতিয়াবা কেতিয়াবা সেইজনো জয়লাভ কৰে যিজনে ভাবে মই জয় হ'ব পাৰিম। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজ বাটতে ভাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। মই সঠিক সিদ্ধান্ত লোৱাটো বিশ্বাস নকৰোঁ, তাতকৈ সিদ্ধান্ত লৈ সেই কামটোক সঠিক কৰি দিওঁ। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক। কাৰণ প্ৰতিবাৰতে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব। সফলতা আনন্দ উপভোগ কৰাটো ভাল কথা, তাতোকৈ জৰুৰী আপোনাৰ অসফলতাৰ পৰা জ্ঞান লোৱাটো। কোনো ব্যক্তি অসফল নহয় যেতিয়া তেওঁ হাৰি যায়। অসফল তেতিয়া হয় যেতিয়া তেওঁ ভাবি লয় যে মই জিকিব নোৱাৰিম। কোনো ব্যক্তি তেওঁৰ কৰ্মৰ কাৰণে মহান হয়, তেওঁৰ জন্মৰ কাৰণে নহয়। যিকোনো মানুহক বৰ্তমান পৰিস্থিতি দেখি তেওঁৰ ভৱিষ্যতলৈ উপহাস নকৰিব। কাৰণ সময়ৰ ইমান শক্তি আছে যে কয়লাৰ টুকুৰি এটাও হীৰালৈ পৰিৱৰ্তন কৰিব পাৰে। এজন ব্যক্তি অকলে জন্ম হয় আৰু অকলে মৃত্যুবৰণ কৰে। তেওঁ ভাল আৰু বেয়া কৰ্মফল নিজে ভোগ কৰে আৰু তেওঁ অকলে সৰগ বা নৰকলৈ যাত্ৰী কৰে। এলেহুৱা ব্যক্তিৰ বৰ্তমান বা ভৱিষ্যত একোৱেই নাই। মূৰ্খ ব্যক্তিৰ পৰি বাহ লোৱাতকৈ জ্ঞানীৰ পৰি গালি শুনাই ভাল। শিক্ষা সকলোতকৈ ভাল মিত্ৰ। এজন শিক্ষিত ব্যক্তিয়ে সকলো ঠাইতে সন্মান পায়। সফলতা পাবলৈ হ'লে ভাল বন্ধুৰ প্ৰয়োজন। তাতকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰুৰ প্ৰয়োজন। ভাগ্য মানে আগৰ জন্মৰ কৰ্মফল, আৰু কৰ্মই ভাগ্য সলনি কৰিব পাৰে। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰি যাওক, এদিন সফলতা নিশ্চয় আহিব। অপেক্ষা কৰাসকলে সেইটোৱে পায়, যিটো চেষ্টা কৰাসকলে এৰি থৈ যায়। অপেক্ষা নকৰিবা। তুমি যিমান ভাবিছা তাতোকৈ দুগুণ তীব্ৰতাৰে সংসাৰখন আগবাঢ়ি গৈ আছে। চেষ্টা ইমান শান্ত হৈ কৰা যে সফলতা চিঞৰি আহিব। আনৰ কথা শুনাজনে ভাঙি যায়, নিজৰ কথা শুনাজনে নিজকে গঢ়ি লয়। যাৰ যাৰ ওপৰত জগতে হাঁহিছে সেই সকলেই ইতিহাস ৰচিছে। কৰ্মক্ষেত্ৰত হাৰি যোৱাসকলে এদিন জয়ী হৈ যায়, কিন্তু মনৰ পৰা হাৰি যোৱাসকলে কেতিয়াও জয়ী হ'ব নোৱাৰে। ভগৱানৰ ভৰসাত ৰৈ নাথাকিবা, হয়তো ভগৱান তোমাৰ ভৰসাত ৰৈ আছে। চব বন্ধুসকল নিজেই কিবা কৰিবলৈ চেষ্টা কৰা। চোৱা বন্ধু, তুমি যদি এইটো চেনেলত নতুন হৈ থাকা আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আজি ইমানলৈকে আমাৰ ভিডিঅ'টো শেষ হ'ল, আৰু এটা নতুন ভিডিঅ' লৈ আহি আছো, তোমালোক ৰেডি হৈ থাকিবা।